Hi guys, welcome back to my YouTube channel Anusmita's Vlogs. আৰু আজি হৈছে মহাসপ্তমী পূজা। তো মই এখন পূজাত যাব কাৰণে ৰেডি হৈ ললো গাইস। আৰু আজি আছে নাম দেওমৰ্ণই নাম দলে পৰিবেশন কৰিব। আৰু আছে সাংস্কৃতিক সন্ধিয়া গায়ক আইব আৰু লগতে কিবা কিবি অনুষ্ঠানো আছে। তো যি হয় আপোনালোকক দেখাই যাম ভিডিঅ'টা স্কিপ নকৰাকৈ শেষলৈকে চাই থাকব। আৰু এখন আমি ৰাস্তা দি খোজকাঢ়ি যাই আছো গাইস। আৰু আহি ৰাস্তাৰ সন্মুখত থকা গেটখান পালো গাইস। এবাৰ বাকি আছে মণ্ডপক লগি যাবা। মণ্ডপৰ গেটখানো পাম আৰু এইখানে হৈছে পূজাৰ মেইন গেটখান। আমি সোমাই আহিলো এখন গেটেদি। আমি পূজাৰ মেইন গেটখান পাৰ হৈ আহিলো। ডাইৰেক্ট আহি ইয়াতে বইলহু যিহেতু মঞ্চত নাম চলি আছে। তো সেইকাৰণে আহি বইলহু আৰু নাম চাবা কাৰণে। দেওমৰ্ণই নাম দলে নাম পৰিবেশন কৰি আছে। ধুনীয়া নাম চাওক গাইস। এতিয়া নাম শেষ হোৱাৰ পাছত আজি কৰাৰ পাছত বেলেগ কিছু নাই যিহেতু সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব কিন্তু দেৰি আছে। সেইকাৰণে আমি ভাবলো মিনা বজাৰখান আহিছে তো মিনা বজাৰ চাবা। আমি মিনা বজাৰৰ ফালে যাই আছো গাইস চাওক। আৰু এটা হৈছে মোৰ ফ্ৰেণ্ড মৌচুমী, তাইও হৈছে পূজা চাবা। আৰু এইখানে হৈছে মিনা বজাৰৰ থোমা গেটখান। পূজা য'ত হৈ আছে তাত কৰি মিনা বজাৰখানতে ভিৰ বেছি। মানুহৰ কাৰণে থিয় হবা জাগা নাই। চাওক না গাইস, বহুতে মিনা বজাৰখান চাবা কাৰণে আহিছে এতে। আচলতে সেইখানতে আছে বেছিভাগ মানুহে। আৰু মই মিনা বজাৰত আহিলে মিনা বজাৰখান চাবাহে আহা হয় বেছিভাগ। কত এনেকে উঠা নহয় কাৰণ ভয় লাগে আৰু বেছি টাইম ওচৰত থাকলেও মোৰ মাথা ঘূৰাৰ নিচিনা লাগে। তাৰ কাৰণে মিনা বজাৰত বেছি টাইম নাথাকো গাইস। আৰু মিনা বজাৰত আহি আহিলা টিকেট কাটছিলো। লটাৰী টিকেট না কি টিকেট কয় নাজানো। মুঠত চবকে কাটি থকা দেখি ময়ো কাটি দিলো। ফাৰ্ষ্ট টাইম কাটছো আৰু কাটি কিনে এতিয়া কিবা পালো ছয়ৰা না কিয়ে মুঠতে পালো। আৰু টিকেট কাটি ইলা বস্তু পালো গাইস। ফাৰ্ষ্ট টাইম কাটি পাইছো আৰু গাইস তথাপিও পাইছো। আৰু এখন আমি মিনা বজাৰৰ পৰা ওলাই আহিলো। এখন পূজা য'ত হৈ আছে তাতে যাই আছো গাইস। যিহেতু ইতিমধ্যে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আৰম্ভ হৈ গেল গাইস। তো আহিলো পূজাৰ এতে। তো এখন গান গাই আছে আৰু এখন গোটেই চিটগিলাতে মানুহ ফুল হৈ গেল। তো আমি থিয়া হৈ চাই আছো
আৰু বহুত দূৰৰ পৰা ভিডিঅ' তেনেকৈ চিনি পোৱা নাযায়, খোলা হ'ব পাৰে। তো তথাপিও দেখাব চেষ্টা কৰিছোঁ আৰু গাইজ যিখিনি পাৰোঁ চাই থাকক। পাছত কোনোমতে এখন চিট পালোঁ গাইজ। এয়া জিজ্ঞাসা আৰু এইফালে আছে পূজা। লাজতে মুক্তিখন নেদেখাই গাইজ। আৰু এতিয়া মঞ্চত গায়ক উঠিল, তো এতিয়া গান গাব চাওক গাইজ দেই। আৰু এইবাৰ অলপ মানুহৰ ভিৰটা কমিল গাইজ। তো মই অলপ আগতে আহি বহিলোঁ। এইফালে আছে ওচৰৰ বাইদেউকেইটা, তো তাহাৰ লগত আহি বহিলোঁ। দূৰৰ পৰা ভিডিঅ' বনাই ইমান ভাল নালাগে, তো এখন ওচৰৰ পৰা ভিডিঅ'কেইটা অলপ ভাল হ'ব। ইমান টাইমে দূৰৰ পৰাই ভিডিঅ' বনালোঁ। দূৰৰ পৰা ভিডিঅ' ভালো নহয় বেছি। এফালে আছে না দেখেন ঠিক জোচ আছে, এফালে আছে মাত্ৰ আপোনালোকৰ সহযোগ অকমান আৰু যদি গৰম হয় ঠাণ্ডা হয় ভাল লাগিব। ফুলৰ পাতত আগুন আছে এই গান
আৰু তলত এনেকা ডেন্স দেখি শেষত গায়ক নামি আহি গান গাবা ধৰিলে চাওঁ। সভাপতি এয়া হৈছে বিজু কলিতা। আৰু তাইৰ এটা গান চাই আমি ঘৰ যাবা ওলালোঁ। যিহেতু ৰাতি বহুত হৈছে আৰু যদি অলপ টাইমতে থকা যায় তেনেহ'লে ৰাতিপুৱা হৈ যাব। তাৰ কাৰণে ভাবিলোঁ যে এইখিনি টাইমতে যোৱা ভাল, নহ'লে আৰু ৰাতিপুৱা হ'লে বেয়া কথা, ঘুমাবাই পাবা নহয় গাইছ। আৰু এখন মই ঘৰ আহি পালোঁ গাইছ। আৰু আজি বহুত ৰাতিলৈকে থাকলোঁ, ভালো লাগছিল থাকি, তাৰ কাৰণে আছিলোঁ গাইছ। বহুত এনজয় কৰিলোঁ আজি। আপোনালোকৰ বা কেনে লাগিল কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ বাই বাই।